শিৱৰাত্ৰি মেলালৈ কোন কোন গ'ল? আমি কিন্তু গ'লোঁ দেই। মা, মই, নবৌ, বন্ধু, ককাইদেউ, ভতিজা আমি সকলো গ'লোঁ। আৰু এয়া ষ্টাৰ্টিঙৰ পৰা দেখাইছোঁ দেই। অকণহে ভিডিঅ' বনালোঁ আচলতে, যিহেতু কুঁহি আছে, সৰু ছোৱালী থাকিলেতো ভিডিঅ' বেছিকৈ বনাবলৈ দিগদাৰ হয়। কিন্তু তাৱৈকে বহুত মানে হেল্প কৰিলে দেই কুঁহিক লৈ। মই আকৌ পাহৰিয়ে যাওঁ পটককৈ ভিডিঅ'টো বনাবলৈ। এয়া ধুনীয়াকৈ বস্তুবোৰ ওলাইছে আৰু বহুত ধুনীয়া বস্তু ওলাইছে চকুত লগা। মই অৱশ্যে ফুলিহে কিনিলোঁ দেই। ফুলি কিন্তু 4যোৰ কিনিছোঁ। মায়েও কিনিছে ফুলি, মণি, তেনেকৈ বহুত কিবাকিবি কিনিছে আৰু। এইপিনে কুঁহিলৈ কিনা হৈছিলে ঘড়ীটো আকৌ দিছে তাৱৈকে। এইপিনে মায়ে আইচক্ৰীম খাইছে, এইপিনে জুচ খাইছে, মানে সকলোৱে ভাগে ভাগে খাইছে আৰু কুঁহি এইপিনে আইচক্ৰীম খোৱাত ব্যস্ত। এটা আইচক্ৰীমত কিন্তু 50 টকা লৈছে দেই, মানে খাওঁতেহে বেছি পইচা লাগে। আকৌ মই এয়া জুচ লৈছিলোঁ। এইপিনে কুঁহিক তাৱৈকে ঘড়ীটো পিন্ধাই চাইছে। মায়ে এইপিনে আকৌ গগনা বজাবলৈ লৈছে। গগনা এটা কুঁহিৰ আছে, তথাপিতো তেওঁ আকৌ বিহুৱতী যে, গগনা দেখিলে ৰখিবই নোৱাৰিলে। গগনা এটা বোলে বজাই চাওঁ। এয়া এইপিনে সকলোৱে মানে টেষ্ট কৰি আছে আৰু গগনা যিসকলে লৈছে। মায়েও অকণমান টেষ্ট কৰি চালে। মই আকৌ কুঁহিলৈ ল'লোঁ এটা জাপি, যিহেতু বিহু আহি আছে। আৰু বাকী সকলৰ লগতে ময়ো ল'লোঁ এযোৰ চশমা। আকৌ আমাক লোৱা দেখি কুঁহিও এযোৰ চশমা ল'লে। কুঁহিযোৰ বেছি ধুনীয়া লাগিছে বাৰু আমাতকৈ। এয়া অকণ ভিডিঅ' কৰি লৈছোঁ আৰু মানে হাতত পূৰা টোপোলা দেই। এইপিনে মানুহৰ ভিৰ দেখিছেই নহয়, বহুত ভিৰ হৈছিলে। আমি গৈছিলোঁ 26 তাৰিখে। এইপিনে কুঁহিও নিজলৈ চশমা মানে চিলেক্ট কৰি লৈছে আৰু আমি মানে তাইক একো কৰি দিবলৈ প্ৰয়োজন হোৱা নাই। এয়া দেখিছে নহয় কুঁহিৰ নতুন চশমাযোৰ। ঘড়ী পাইছে, চশমা পাইছে, তাইক আৰু আজি একো নালাগে। এইপিনে আকৌ আমি ফুচকা খাম বুলি ক'লোঁ। কুঁহিও আকৌ লাইন পাতিবলৈ মানে ফুচকা খাবলৈ 10 টকাত 5টা ফুচকা দিছে দেই সেইদিনাখনি। আচৰিত মানে আৰু। তাৰপাছত আমি কিবা এটা খাই লওঁ বুলি ভাবিলোঁ আৰু পেট পূজা কৰোঁ। এইপিনে আকৌ কুঁহিয়ে তাতে আকৌ গান লগাই থোৱা আছিলে বাবে ৰক্ষা পোৱা নাই, মানে নাচিবলৈ আৰম্ভ কৰিলে। যিহেতু ছোৱালী ফূৰ্তি, চশমা পাইছে, ঘড়ী পাইছে, তাইকনো আৰু কি লাগে, নহয় জানো? সেয়াই আছিলে আমাৰ শিৱৰাত্ৰিৰ অকণমান ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভাল লাগে আচলতে আপোনালোকক দেখাই, আমি দিনটোনো কি কৰিলোঁ কি নাই কৰা। আৰু আপোনালোকে যথেষ্ট মৰমো দিয়ে কুঁহিক, সেইবাবে অকণমান ভিডিঅ' বনালোঁ।